guys, welcome back to my channel. আজি Sunday, হেতু কাৰণে আমি Sunday টো ফান্ডে বনাব গৈ আছো। টাউনলে বৰষুণৰ বতৰ তথাপিতো যাওঁচোন টাউনলে কি পাওঁ বহুত দিন হোষ্টেলত থাকি বৰ খাই গৈছো ন হেতু কাৰণে গৈ আহোঁ আজি টাউনৰ পৰা কি পাওঁ আৰু কিবা কি বজাৰ কৰিব লগা আছে সো বজাৰ কিটা কৰি আহোঁগে বলক আপোনালোকলৈ আৰু ভিডিঅ'টো শেষলৈকে চাব ন ভিডিঅ'টোৰ শেষত আপোনালোকৰ কাৰণে এটা ধুনীয়া সাৰপ্ৰাইজ কি জানে না এজো কাপোৰ এমব্ৰইডাৰী ভিডিঅ' দিম ভিডিঅ'টো শেষত চাই থাকিব পুৰা বৰষুণৰ বতৰ তথাপি যাম টাউন আৰু আমি যাম মানে যামেই পুৰা ছাতি ৰাতি লৈ ওলাইছোঁ কি হয় তাত গৈ চাগে বৰষুণ নাইকিয়া হ'ব দেই বস্তু দুটামান ল'ব আছিলে ল'লোগৈ এতিয়া সোমাই গ'লোঁ বিশালৰ ফাৰ্ষ্টতে কাপোৰৰ ছেকশ্যন কিন্তু নাই কিনা আৰু এতিয়া সৰু চেণ্ডেলবোৰ ন ইমান ধুনীয়া লাগিছে চাওকচোন ইমান মৰম লগা আৰু মৰম লগা চেণ্ডেলবোৰ থাকিও সিহঁতৰ ন আমাতকৈ সিহঁতৰবোৰ দেখি কিবা সৰু যে সেইটো কাৰণে মৰম লাগে চাগে এই চাওক না জোতাযোৰ ইমান কিউট আৰু চেণ্ডেলবোৰ ইমান মৰম লগা ন আপোনালোকৰ মৰম লাগে নাই বাৰু আৰু ন আপোনালোকে এনেকৈ সৰু ল'ৰা ছোৱালী চেণ্ডেলবোৰ চাই থাকে নাই ক'বচোন দেই আৰু কাপোৰবোৰ ন ইমান ধুনীয়া থাকে দোকানবোৰ দেখিলে এনেকুৱা লাগে ন ঠিকছে যেন বস্তু উঠাই লৈ আহিম কিন্তু কি কৰিব দুখীয়াত মা হাতত মালটো নাই ন যিহেতু লকডাউন সেইটো কাৰণে সোনকালে উভতি আহিব লাগিব আৰু আমি সোনকালে গুচি আহিলোঁ আৰু চাওঁচোন বোলে কি আনিলোঁ গাইছ বজাৰ পৰা আহি কাপা ধুই আজৰি হ'লোঁ আৰু চাওঁ বলকচোন আজি কি আমি বজাৰ কৰিলোঁ ন চলো ইমান চুলি সৰিছে নহয় বলক চাই লওঁ ফাৰ্ষ্টত দেখাই লওঁ আপোনালোকে এইখন ডিছ এখনত লৈছে 45কে চাহটো খাবলৈ লাগিব আৰু ন চাহ খাবলৈ ভাল হ'ব এনেকুৱা ডিছকেইখন ভাল লাগিছে ফুলটো মৰম লাগিছে আপোনালোকৰ ভাল লাগিছে নাই ক'বচোন চাহ খাবলৈ ডিছটো হৈ গ'ল এবাৰ ভাত খাবলৈ ডিছ লাগিব এইকেইখন হোৱাইট কালাৰ কাছৰ হয় ডিছকেইখন ইয়াতে বাই 1 get 1 130কে লৈছে দুখনত মিলাই এখনত 75কে নহয় 65কে পৰিছে ভাল লাগিছে ডিছকেইখন ভাত খাব মজা লাগিব তাৰপিছত এইকেইখন চামুচ চাহ খোৱা প্লেটকেইখনৰ সৈতে ফুলটো একেই এই বিশালত আৰু 30 টকীয়ামান তাৰপৰা এইকেইটা কাপৰ ছেট এটাত কিমান 80-90 আনকি কিবা লৈছে এনেকুৱা দুটা কাপ ঘৰত চাহ খাবলৈহে আলহীকো দিব পৰা যায় পিছে আমি ইমান ধনী দালাল নহয় আৰু ন ঠিকছে ভাল কাপত দিবলৈ এইবোৰ অকণি খুচুং মাচাং চিপছ কিবা কিবি সৰু সুৰা বস্তুবোৰ তাৰপিছত আৰু কি আছে এযোৰ কাপোৰ এযোৰ লৈ আহিছোঁ এম্ব্ৰইডাৰী কৰিবৰ কাৰণে আপোনালোকে বেছিকৈ এম্ব্ৰইডাৰী ভিডিঅ' ভাল পায় ন সেইটো কাৰণে লৈ আহিছোঁ এযোৰটো নতুন এটা চিলাই কৰি দেখাম ভাবিছোঁ চাব আপোনালোকে দেই তাৰপিছত আৰু কি আনিছোঁ ৰ'ব লাহে ওলাই আছোঁ ইয়াতে কি আছে স্পৰ্টিং এটা আছে এইটো বেছি দাম নহয় অকণমান দাম মই অনা নাই দেই তাকো মোৰ লগৰজনীয়ে লৈছে একেলগতে বস্তু খোৱা থৈ দিছোঁ কাৰণে ওলাই গৈছে তাৰপিছত আৰু কি এইটো পাৰ্চ 100 ৰুপিছৰ তাৰপিছত আৰু কি আছে বেগটোত এইখিনি ঊলখিনি আছে এইটো 4 ply ঊল তাৰপিছত বেগকেইটাত আমি যে লৈ গৈছিলোঁ ছাতিকেইটা সোমাই আছে আৰু একো নাই তাৰপিছত ইয়াত খোৱা বস্তু মিঠাই কিবা কিবি কি আনিছিলোঁ চিংৰা কিবা কিবি আছে আৰু এটা অৰ্ডাৰ দিয়া বস্তু সেইফালে বস্তুটো কি চাওকচোন ৱাহ বম ডাঙৰ কাৰ্টুনছোঁ দেই এইটো এটা মস্ত ডাঙৰ পেকিং আৰু ইয়াৰ ভিতৰতো এটা সৰু এনেকুৱা পেকিং আছে যাতে নাভাগে বস্তুটো সেনেকৈ দি পঠাইছে তাৰ পৰা ওপৰত দেখিছে চাগে এইটো কি ধৰিব পাৰিছে নাই বাৰু কোনে গেছ কৰিব পাৰিছে এতিয়া গেছ কৰক আৰু পেকিংটো খোলোঁ আৰু পেকিংটো খোলাৰ পিছত ওলাই গ'ল এটা কাৰ্টুনটোৰ ভিতৰত ইয়াতে নট কেইটামানো দিছে আৰু নট কেইটা উলিয়াই লওঁ ফাৰ্ষ্টতে তাৰপিছত ইয়াতে এইটো কেঁচিখন ক'ত গ'ল জানো বিচাৰি পোৱা নাই সেইটো কাৰণে টানি এতিয়া ছিঙিব লাগিব দেখা যাওক ছিঙি লোৱাৰ পিছত তাতে কি ওলাব আপোনালোকে গেছ কৰি থাকক এতিয়া যেতিয়ালৈকে মই এইটো আনবক্সিং নকৰোঁ আৰু খোলা হোৱাই নাই এতিয়া খুলিব পাৰিলোঁ এতিয়া খুলি আছোঁ ওলালে ৰ'ব দেই ওলাব আৰু এতিয়া বস্তুটো কি এইকেইটা হোৱাইট কালাৰৰ ব্লেক কালাৰকেইটা মই অলৰেডি খুলি দিলোঁ সেইটো কাৰণে সেইটো ভিডিঅ' নকৰিলোঁ এইকেইটা হোৱাইট কালাৰকেইটা চাওকচোন এইটো একেবাৰে সৰু ভায়েকটো সিহঁতৰ এইটো মাজু ভায়েকটো আৰু এইটো ইয়াৰ ভাগৰ ডাঙৰ ভায়েকটো ভাল লাগিছে নাই ক'ব ৱালত যে এনেকৈ ফটো চটো সজাই থয় ন মই ইয়াতে ফটো লগাই দিম কেনেকুৱা হয় সেনেকুৱা বোৱাও ইয়াতে দুটা কালাৰ আছে এটা হোৱাইট এটা ব্লেক তাৰ ভিতৰত হোৱাইটটো 3টা আৰু ব্লেকটো 3টা এইটো মাজুটো ইয়াৰ ককায়েকটো আৰু ইয়াৰ ভায়েকটো এই দুটা
এইটো ককায়েকটো আৰু বাইকটো মাজতে ওলাই গুচি গ'ল মই দাঙি দিওঁতে, সেইটো কাৰণে বেলেগ বেলেগকৈ দেখাই দিছোঁ। এই দুটা দেখিছে, ভাল লাগিছে ন চাগে? মোৰতো দেখিবলৈ ভালে লাগিছে। এনেকৈ লগাব পৰা যাব ৱালত হেং কৰি, তেতিয়া ইয়াতে শ্ব'পিচবোৰ সজাই থ'ব পৰা যাব। তাৰপিছত আৰু এইটো ব্লেক আৰু হোৱাইট এনেকৈ লগালেও ভাল লাগিব চাগে দেখিবলৈ। ফটো কিছুমান তাতো দেখিছিলোঁ, দেখা যাওক কেনেকৈ লগাম, কেনেকুৱা লাগিছে কওকচোন আপোনালোকে। গাইজ, এইযোৰ হৈছে সেইযোৰ কাপোৰ যিযোৰ নেকি আপুনি সহজতে কৰিবও পাৰে আৰু আপোনাৰ সকলোৱে ভালো দেখিব কাপোৰযোৰ। ফাৰ্ষ্টতে কাপোৰযোৰত আমি এই ফুলটো আঁকি লওঁ। মই ইয়াতে ক্ৰীম কালাৰ কাপোৰযোৰ লৈছোঁ আৰু ফুলটো সেইবাবে কাঠ পেঞ্চিলে আঁকি লৈছোঁ। তলত ফুলপাহ লৈ লৈছোঁ আৰু ওপৰত তাৰ চিনে ফুলপাহ আঁকি গৈছোঁ। আপোনালোকে সেই একেদৰে কৰিব পাৰে, নাইবা আপোনালোকে কাৰ্বন পেপাৰো ইউজ কৰিব পাৰে। মোৰ গোটেই ফুলপাহ বৰ্তমান আঁকি হ'ল। তাৰপৰা ইয়াৰ ভিতৰত দেখিছে ন, ইয়াতে মই দুটা কালাৰ ইউজ কৰিম, সেইটো কাৰণে ইয়াৰ ভিতৰত আৰু এটা বাউণ্ডেৰী আপোনালোকে আঁকি ল'ব লাগিব। ৰাউণ্ডকৈ এটা বাউণ্ডেৰী আঁকি ল'ব। এতিয়া গোটেই ফুলপাহ আঁকি হোৱাৰ পিছত ইয়াত লগাব লাগিব ছেকেণ্ড কাম ফ্ৰেম। মই ইয়াতে সৰু ফ্ৰেম ইউজ কৰিছোঁ, যিহেতু ফুলপাহ এপাহ এপাহকৈ কৰিম ন, সেইটো কাৰণে। আৰু ফ্ৰেমটো লগাই পিনি এইটো মই টাইট কৰি ল'লোঁ। দেখিছে, টাইট হৈ গ'ল পূৰা, ফুল কৰিব পৰা অৱস্থা হৈ গ'ল। আৰু ইয়াৰে কাপোৰযোৰত মই এপাহ ফুলত গ্ৰীণ আৰু অৰেঞ্জ ব্যৱহাৰ কৰিম, আৰু ইয়াৰ আৰু বেলেগ এটা কালাৰ দিও কৰিছোঁ, সেইটো কালাৰ আপোনালোকৰ পিছত দেখাম। বৰ্তমান মই এইটো কালাৰ দেখাই লৈছোঁ। ইয়াত দেখিছে গ্ৰীণ আৰু অৰেঞ্জ। ফাৰ্ষ্টতে মই ইয়াতে গ্ৰীণ কালাৰটো বেজিটোত ভৰাই লৈ গ্ৰীণ কালাৰটো ফাৰ্ষ্টতে কৰিম, আৰু তাৰ ওপৰত যে ৰাউণ্ড দি আঁকিছিলোঁ সেইকণ জেগাত মই অৰেঞ্জটো কৰিম। ফুলপাহ কৰিবৰ বাবে আপোনালোকে বেজিটো ফাৰ্ষ্টত এনেকৈ ভৰাই পিনি টানি দিলে হ'ল। এইটো নৰ্মেল চিলাই আৰু সকলোৱে জানেই। এবাৰ ওপৰ ফালৰ পৰা ভৰাই, এবাৰ তলৰ ফালৰ ভৰাই, এবাৰ ফুটা কৰি দিলে হৈ গ'ল। আপোনালোকৰ ইয়াতে মই অৰেঞ্জ কালাৰ যিটো কৰিম যে, তাতে আপোনালোকক ভালদৰে দেখাই থাকিম, আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই লওকচোন। এতিয়া সূতাডাল যিহেতু খতম হৈ গ'ল, সেইটো কাৰণে সূতাডাল গাঁঠি দি ল'ম। তাৰপিছত অৰেঞ্জটো আৰম্ভ কৰিম, আৰু অৰেঞ্জটোত আপোনালোকে পূৰা শিকি যাব। আৰু আপোনালোকে লগতে বেজি আৰু গুলি আৰু ফ্ৰেম লৈ বহি যাওকচোন, মোৰ লগে লগে কৰি যাওক। এতিয়া যিহেতুকে গ্ৰীণটো হৈ গ'ল, সেইটো কাৰণে মই অৰেঞ্জটো আৰম্ভ কৰিম। দেখিছে, তলৰ পৰা ফাৰ্ষ্টতে আপোনালোকে অৰেঞ্জটো এবাৰ সূতাডাল উলিয়াই ল'ব। তাৰপিছত ইয়াৰ যে দাগ দি থোৱা আছিলে, য'ৰ মাজত যে গোটেইকেইডাল লগ খাইছে, সেইকণৰ পৰা ওপৰলৈ এনেকৈ টানি দিব। এবাৰ আপোনালোকে চাব, এইটো এনেকৈ ফাৰ্ষ্টতে ওপৰলৈ যাব আৰু তললৈ নামি আহিব। কৰি থাকিলে আপোনালোকে গম পাই যাব। চাই লওকচোন কেনেকৈ কৰিছোঁ। দেখিছে, এবাৰ ওপৰলৈ আৰু ফুলপাহৰ সেউজীয়াখিনিৰ মাজত ভৰাই দিয়া হৈছে। তেতিয়া ফুলপাহৰ মাজত এনেকৈ অৰেঞ্জটো ওলাই যাব আৰু ফুলপাহ দেখিবলৈ ধুনীয়া হৈ পৰিব। বুজিব পাৰিছে চাগে ন আপোনালোকে? এতিয়া মই অৰেঞ্জ কালাৰটো যেনেদৰে কৰিছোঁ ন, ফাৰ্ষ্টতে মই গ্ৰীণ কালাৰটো সেনেদৰে কৰিছিলোঁ। কিন্তু কি হ'ল ন, ভিডিঅ'টো কি হ'ল জানো, মই ভিডিঅ'টো কৰি থাকোঁতে কিবা স্পীড হৈ গ'ল। আৰু এতিয়া যদি মই তাৰ স্পীডটো কমাই দিওঁ, কিন্তু ভিডিঅ'টো ক্লিয়াৰকৈ নাহে, তাৰ পৰা আপোনালোকে ভালদৰে শিকিব নোৱাৰিব। সেইটো কাৰণে মই অৰেঞ্জ কালাৰটো আপোনালোকক ভালদৰে দেখাই দিছোঁ, যাতে আপোনালোকে শিকিব পাৰে। আৰু যদি তথাপিও আপোনালোকৰ প্ৰব্লেম হয়, তেতিয়াহ'লে প্লিজ কমেণ্ট কৰি ক'ব, আৰু মই অকল ফাৰ্ষ্টতে গ্ৰীণ কালাৰখিনি কেনেকৈ কৰিছিলোঁ সেই ভিডিঅ'টো অকণমান আপোনালোকক দি দিম। হিয়াৰ বাহিৰ সুৰ হোৱানা, সুৰেৰে দিয়ানা প্ৰেৰণা, হিয়াৰে সাৱতি ৰোৱানা, প্ৰেমৰ চুপাসনা, প্ৰেমৰ চুপাসনা, প্ৰেমৰ চুপাসনা। হিয়াৰ বাহিৰ সুৰ হোৱানা, সুৰেৰে দিয়ানা প্ৰেৰণা, হিয়াৰে সাৱতি ৰোৱানা, প্ৰেমৰ চুপাসনা। গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আঁকানা, মনৰে সপোনবোৰ হ'বনে পূৰণ, মোৰ দুচকুৰ ভাষাৰে কোৱানা। গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আঁকানা, মনৰে সপোনবোৰ হ'বনে পূৰণ, মোৰ দুচকুৰ ভাষাৰে কোৱানা। জোৎস্না হৃদয়ৰে হাসনা, তুমি মোৰ মন জোৎস্না হৃদয়ৰে হাসনা।
এতিয়া মই গোটেই অৰেঞ্জখিনি কৰি খতম হ'লগৈ আৰু শেষৰ ফালে দেখিছে মই লাষ্টত এইটো মাজত ভৰাই দি আৰু পিছপিনে এতিয়া গাঁঠি দিছোঁ। গাঁঠিটো বহুত টানকৈ দিব যাতে সলকি নাযায়। কিন্তু এই ফুলপাহৰ এটা কি জানেনে, ওপৰৰ ফালে আপোনাৰ ফুলপাহ যেনেকুৱা হয় তলফালেও একেই হয় আৰু ইয়াতে সূতাটো সমানে খৰচ হৈ যায়। ওপৰত যিমান খৰচ হয় তলতো সিমান যায় যে, সেইটো কাৰণে বহুত সূতা খৰচ হয়। কিন্তু ফুলপাহ দেখিবলৈ ভাল লাগে। চাওকচোন এতিয়া কমপ্লিট ফুলপাহ। আৰু আপোনালোকৰ ফুলপাহ কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব দেই। হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ উপাসনা। কাপোৰযোৰ কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব। নামঘৰ বা কিবা এনেকুৱা সকাম নিকাম পিন্ধা পোৱা এযোৰ মানে ধুনীয়া কাপোৰ আৰু মোৰ পূৰা পচন্দ হৈছে। আপোনালোকৰ কেনেকুৱা হৈছে জনাব দেই। গাইছ চাহ তাহ খাই এতিয়া আজৰি আৰু আমি এতিয়া যাম কিবা বনাবলৈ। খৰিচা লৈ যাম, জুইত বনাওঁগৈ যিহেতু মেছপাত দিলে, কিন্তু আমি আকৌ এতিয়া এক্সট্ৰাকৈ বনাম। চলো তেল হৈছে নে গম পায়নে? হ'ল চাগে। মাছটো দিল নি? নালাগে ন, খৰিচাটোহে কৰিব আকৌ। কি বনাই আছা? দালি অ'। ফাৰ্ষ্টতে আমি তেল দিলোঁ, তেলটো গৰম হোৱাৰ পিছত ইয়াতে পিঁয়াজ দিলোঁ। পিঁয়াজটো অকণমান ভজাৰ পিছত আৰু ইয়াতে হালধি দি দিলোঁ। আৰু ফাৰ্ষ্টতেতো তেলত নিমখ দি লৈছিলোঁ। আলোচনা শুনিছিলে চাগে আপোনালোকে। এজনীয়ে কৈছে নিমখ দিলে কেনেকৈ তেলটো গৰম হোৱা নেকি, গম পাইছে নাই সেইটো গম পোৱা যায়। মোক তাবক সেইবোৰ পূৰা আলোচনা আৰু হোষ্টেলৰ ন কোনটো পাৰফেক্ট নহয়, সেইটো কাৰণে আৰু পূৰা উল্টা পুল্টাই গোটেইকেইজনী লগ খাই বনাই দিছোঁ। খাই পোৱা নাই? ইয়াত ডাবিং দি আছে কাশ্মীৰী, হয়নে? কি ধুনীয়া পূৰা বাঁহ গাজ ন, ইমান দিনৰ বাঁহ গাজ কিন্তু বেয়া হোৱা নাই আকৌ দেই। পূৰা বয়ামৰটো টাইটকৈ মাৰি ভৰাই থোৱা আছে। হোষ্টেলত তেনেকুৱা বস্তুবোৰ ন কেতিয়াবা বনাই খোৱা হয়, পূৰা মজা লাগে আৰু বুজি পাব। এতিয়া খৰিচা অকণমান লৈ পিনি ইয়াতে আমি ঢালি দিলোঁ আৰু এইখিনি পূৰা ভাজি থাকিম আৰু বহুত দেৰি ভাজি থাকিম আৰু ভাজিয়ে আছোঁ আৰু। হোষ্টেলত ইমানখিনিৰ কাৰণে বনোৱা খানা ক'তনো ভাল হ'ব ন, তথাপিও কেতিয়াবা ভাল হয় বাৰু দেই। সেইকাৰণে আমি কি কৰোঁ, কেতিয়াবা যিখিনিকে দিয়ে ন হোষ্টেলৰ পৰা সেইখিনিকে পূৰা মডিফাই কৰি আৰু খাই দিওঁ। কিন্তু কি হয় জানেনে, দুখৰ বিষয় আমি যিখিনি নিজে বনাওঁ ন সেইখিনি জুইত বনাব লগা হয়। আৰু এতিয়া দালি যিখিনি দিছিলে সেইখিনি আমি ইয়াতে খৰিচাখিনিত ঢালি দিলোঁ আৰু এইখিনি অকণমান দেৰি উতলাম। কিন্তু আমাৰ জুইকুৰা যি অৱস্থা আছে ন, মাজে মাজে নুমাই গৈছে। অকল দুডাল খৰিৰে জুই জ্বলাইছোঁ, গম পাইছেনে? পূৰা কষ্ট হৈ গৈছে আৰু। আপোনালোকে এনেকুৱা অভিজ্ঞতা আছে নি আগতে বাৰু? কাৰ কাঁহীখন ইমান ডাঙৰ আৰু আমাৰ চব্জিকণ ইমান তলত আছে। 4জনীৰ চব্জি অকণমানেই হ'ব ন। আমাৰ ছিংগাৰে পূৰা একদম গান গাই আছে আৰু এতিয়া আমি ইয়াতে মাছখিনি এড কৰি দিলোঁ। উতল আহিলে আৰু মাজৰকণ নেদেখালোঁ, ডাইৰেক্ট নমোৱাকণে দেখাই দিছোঁ। আৰু এয়া হ'ল আমাৰ একদম লাষ্ট। নমোৱাৰ পিছত কেনেকুৱা লাগিছে জনাব। আৰু আছিলে কণী দম। ভাত পানী খাই আজৰি, এতিয়া মই শুই যাম। গুড নাইট। তাৰপিছত চেনেলটো আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। চ' বাই বাই, লাভ ইউ অল।